লাহৰীঘাটৰ নগাবন্ধাত অবৈধ কাঠফলা মিলক লৈ ৰাইজ আৰু মিলৰ মালিকৰ মাজত সংঘাত। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ নগাবন্ধা নিগমত অবৈধভাৱে গঢ়ি উঠা কাঠফলা মিলক কেন্দ্ৰ কৰি আজি ৰাতিপুৱা স্থানীয় ৰাইজ আৰু মিলৰ মালিক হাবিজুৰ ৰহমানৰ মাজত সংঘটিত হয় তৰ্কাতৰ্কিৰ। ৰাইজৰ অভিযোগ অনুসৰি বন সংমণ্ডল তথা প্ৰশাসনৰ চকুত ধূলি দি বহুদিন ধৰি চলাই আছে অবৈধ কাঠফলা মিলটো। প্ৰতি ৰাতি অবৈধ কাঠফলা মিলৰ উচ্চ শব্দৰ বাবে ওচৰ চুবুৰীয়া ঘৰৰ ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ অসুবিধা হোৱাৰ উপৰিও গড়কাপ্তানি পথৰ ওপৰত ডাঙৰ ডাঙৰ গছ কাটি আনি থৈ দিয়াৰ ফলত পথচাৰীৰ বহু অসুবিধা হৈ আছে, যাৰ কাৰণে আজি ৰাতিপুৱা কেইজনমান স্থানীয় সচেতন ৰাইজে উক্ত মিলখন বন্ধ কৰিবলৈ কোৱাত সৃষ্টি হয় তৰ্কাতৰ্কিত। তাৰ পিছত মাৰপিট। ফলত দুয়োপক্ষই পিতকে পিতকে বৰচলা আৰক্ষী চকীত দাখিল কৰে এজাহাৰ। দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীল দেখুৱাত সোণোৱাল চৰকাৰখনে অবৈধ কাঠফলা মিলখন তথা মালিক হাবিজুৰৰ ওপৰত কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব। বহুত দিন আগৰ পৰা এনেকৈ চলি আছে, এইটো অবৈধ হিচাপে লগ হেৰি কৰি আছে। ৰাস্তাত যিকেইটা লগ চলাই আছে গোটেই ৰাস্তাটো ব্লক কৰি থৈ দিছে আৰু বালি চিমেণ্ট এইবিলাক ৰাস্তাত থৈ দিছে। কোনো ৰাইজে যদি আমি কওঁ মানে বাধা দিয়াত ৰাইজক আৰু মাৰিব যায় আৰু অসৎ ব্যৱহাৰ কৰে আৰু যিটো নেকি লগে লগে মানুহক ধমকি দিয়ে যে আমি পুলিচক ফোন মাৰি দিম, এতিয়াই এৰেষ্ট কৰি দিম তহঁতক, এনেকৈ ধমকি দিয়ে। আৰু এতিয়া আজি ৰাইজে কোৱাত ৰাইজক মাৰপিট কৰিছে। তেখেতৰ নামটো কি? তেখেতৰ নাম হৈছে হাবিজুৰ ৰহমান। দেখা কেতিয়া চলে? কাঠমিলটো ৰাতিও চলে, গোটেই দিনটোৱেই চলি থাকে। কোনোবাই যদি ধমকি দিয়ে সিহঁতে কয় যে নাই আমাৰ অসুবিধা হৈছে ৰাইজৰ, ক'লে ৰাইজক মাৰিব যায়। অসুবিধা মানে এইটো শব্দত আপোনালোকৰ শব্দত অসুবিধা হৈছে, লিখাপঢ়াত অসুবিধা হৈছে। অসুবিধা হোৱা কিন্তু আমি বাধা দিছোঁ, যিহেতু আমাৰ ৰাইজৰ অসুবিধা হৈ আছে, ছাত্ৰ ছাত্ৰীৰ অসুবিধা হৈ আছে, কিন্তু সি নামানে আৰু গালি গালাজ পাৰে আৰু থানাৰ হুমকি দিয়ে। আমি পইচা দি পেলাই হেৰি চলাই আছোঁ। পক্ষ থাকিব পাৰে। এতিয়া আজিও দিছোঁ, আমি থানাত এজাহাৰো দিছোঁ, এতিয়া কি কৰে। লাহৰীঘাটৰ পৰা শ্বাহিদুৰ ৰহমানৰ ৰিপৰ্ট, টাইম 24 আছাম।